এখন অসমীয়া চলচ্চিত্ৰত কিমান দূৰ গ্ৰহণযোগ্য বেয়া ভাষাৰ এখন অসমীয়া চলচ্চিত্ৰত কিমান দূৰ গ্ৰহণযোগ্য অসমৰ মুখ্যমন্ত্ৰীয়ে এজন অসমত বাস কৰা গুণ্ডাৰ লগত হিন্দী ভাষাত কথা কোৱাটো। নমস্কাৰ, মই ভাস্কৰ ভূঞা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈকে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি মই কথা পাতিম নতুন অসমীয়া চলচ্চিত্ৰ অসমীয়া ফিল্ম মালামাল বয়জৰ ওপৰত। তো আপোনালোকে চাই কেনেকুৱা পাইছে কমেন্ট যোগে মোক জনাব নাপাহৰিব। ময়ো যোৱাকালি মালামাল বয়জখন চাইছো। খুব ধুনীয়া এখন সিনেমা, এন্টাৰটেইনিং হয়। মই খুব ফূৰ্তি কৰিছো, হাঁহিছো, ডায়লগ বিলাকত হাঁহিছো। সকলোৰে অভিনয় ধুনীয়া হৈছে, সেইখিনিত কোনো সংকোচ নাই। খালি মই দুটা পইণ্টৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছো। আৰু বৰ্তমান অসমীয়া ফিল্মৰ দিনক দিনে যিটো উন্নতি দেখি আছো তাকে মানে দেখি পেলাই মানে ভাল লাগিছে। আৰু সকলোকে অনুৰোধ জনাইছো অসমীয়া এই মালামাল বয়জ ফিল্মখন যাতে সকলোৱে আকোৱালি লয়, সকলোৱে যাতে চাই। খালি এটা অনুৰোধ, আপোনালোকে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীবিলাকক লৈ পেলাই যাতে এই ফিল্মখন চাব নাযায়। এই কাৰণে কাৰণ ফিল্মখনত মই যিমান দূৰ জানো আমি মানে সৰু বাচ্চাৰ লগত যিখিনি কিছুমান মানে ধৰি লওক ড্ৰিংকছৰ বেছি ইউজ হৈছে, তো এইটো ৰিয়েলিষ্টিক ঘটনা দেখাইছে যিটো মানে আমাৰ নৰ্মেল লাইফত ঘটি থাকে। কিন্তু তথাপিতো মানে সৰু ল'ৰা ছোৱালীয়ে দেখাটো মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। সেইখন ফিল্ম চাব লাগে বুলি মই নাভাবোঁ। বাকী আদাৰৱাইজ সকলোৰে কাৰণে ঠিকেই আছে। গতিকে যিখিনি মানে তাত অকণমান মদ খোৱা ইউজটো বেছিকৈ দেখাইছে, প্লাছ আপোনাৰ অলপ স্লেং ইউজ বেছিকৈ কৰিছে, হিন্দী স্লেং ইউজ কিছুমান বেছিকৈ কৰিছে। দুই এটা চলি যায়, একো নাই। কিন্তু মই ভাবোঁ দুই এটা স্লেং ইউজ বেছিকৈ কৰিছে। সেইটো কাৰণে যিখিনি আমাৰ কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোকক লৈ পেলাই যাতে মাক দেউতাকসকলে যাতে সেই ফিল্মখন চাব নাযায়। বাকী লগ বন্ধু হাজবেণ্ড ৱাইফ যাব পাৰে চাবৰ কাৰণে, খালি বাচ্চাখিনিক যাতে নিনিয়ে। গতিকে সেইখিনিয়ে মই অকণমান ভুল দেখিছোঁ। আৰু দ্বিতীয় কথা হ'ল, এটা সকলোতকৈ মই ডাঙৰ ভুল দেখিছোঁ, সেইটো হ'ল ফিল্মখনত মুখ্যমন্ত্ৰী এজন ওলাই। মুখ্যমন্ত্ৰীয়ে অসমত থকা এজন মানে ডন গুণ্ডা আৰু মানে যিবিলাক মানে কি বুলি কয় বেয়া কামৰ লগত লিপ্ত হয়, মানে তেনেকুৱা এজন গুণ্ডাৰ লগত মানে হিন্দী ভাষাত কথা কয়। কাৰণ সেই ব্যক্তিজন হিন্দী ভাষী হয়। গতিকে মই সেইটো মানে অকণমান ছাপোৰ্ট কৰা নাই। কাৰণ এজন মুখ্যমন্ত্ৰী যিমান যি হ'লেও মুখ্যমন্ত্ৰীৰ হাতত চবখিনি কেপাচিটি থাকে চবকে দমন কৰাৰ। তো সেই মুখ্যমন্ত্ৰীয়ে যেতিয়া এজন গুণ্ডাৰ তলত মানে আহি যায়, আৰু হয়তো চাগে ৰিয়েল লাইফত আহে, সেইটো মই ক'ব যোৱা নাই। কিন্তু মোৰ প্ৰব্লেমটো হৈছে সেই ব্যক্তিজনক মানে হিন্দী মানে মুখ্যমন্ত্ৰী যিজন হৈছে, মুখ্যমন্ত্ৰীজনে যি দুটামান ডাইলগ কৈছে, তো সেই ডাইলগকেইটা হিন্দীত ক'ব নালাগিছিলে। কাৰণ সেইখিনি তেখেতৰ এজন মুখ্যমন্ত্ৰী হিচাপত এটা পাৱাৰ থাকে, অকাত থাকে। তো ডাইৰেক্টৰেও সেইখিনি কথা ভাবি চাব লাগিছিলে। সেইটো মোৰহে পইণ্ট অফ ভিউ। মই এইটো কোৱা নাই যে সকলোৰে কাৰণে মানে সেইটো ভুল হৈছে বা ভুল দেখিছে, সকলোৱে ভুল দেখিছে, মই সেইটো ক'ব যোৱা নাই। মই ভুল দেখিছোঁ, মানে সেইটো অসমীয়াটো ক'ব পাৰিলে হয়। বাকীও দুই এটা শব্দ হিন্দীত বেলেগ হেৰিত কৈছে, সেইখিনি মই গ্ৰহণযোগ্য বুলি ভাবি লৈছোঁ ফিল্মখন চাই পেলাই। কিন্তু মুখ্যমন্ত্ৰীয়ে যি দুটা ডাইলগ হিন্দীত মানে সেই গুণ্ডাজনৰ লগত পাতিছে, সেইখিনি মই মানে যিহেতুকে এখন অসমীয়া ফিল্ম অসমীয়া ফিল্ম হিচাপত সেইটো মই গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। আৰু ছেকেণ্ড কথা, স্লেং ইউজ আজিকালি মানে ফিল্মবিলাকত দেখা যায়, মানে বেয়া ভাষাৰ মানে বেয়া শব্দ প্ৰয়োগবিলাক মানে বেছিকৈ প্ৰয়োগ কৰি আছে, মানে বেয়া শব্দৰ। গতিকে মই ভাবোঁ যিখিনি দৰকাৰী, যিখিনি মানে নিদিলে নহয় সেইকেইটা দিব পাৰে। কিন্তু কিছুমান স্লেং মানে নিদিলেও চলি যায়। যিহেতুকে আমি এটা বস্তু চাব লাগিব, আমি এখন ফিল্ম বনোৱাৰ আগত ফিল্মখন অকল এইটো চালে এটা দিশ চালে নহ'ব, আমি প্ৰতিটো দিশ চাব লাগিব। যিহেতুকে আমাৰ অসমীয়া চলচ্চিত্ৰখন মানে চলচ্চিত্ৰ জগতখন মানে এটা বেয়া দিনৰ পৰা এতিয়া ভাল দিনলৈকে আহিছে। আমি মাইণ্ডত সদায় এটা বস্তুৱেই ৰাখিব লাগিব যে আমি অসমীয়া চলচ্চিত্ৰখন বনোৱাৰ পিছত প্ৰতিটো দৰ্শক, সৰুৰ পৰা ডাঙৰলৈকে, কনিষ্ঠৰ পৰা বয়োজ্যেষ্ঠজনলৈকে যাতে সকলোৱে আমাৰ ফিল্মখন চাব পাৰে। তো তেনেকুৱা হ'ব লাগে, সেইটো মোৰ ধাৰণা। কিন্তু যিখন মালামাল বয়জ ফিল্মখন বনাইছে, তো মই নাভাবোঁ প্ৰতিটো স্তৰৰ মানুহে চাব পাৰে। এজন বয়োজ্যেষ্ঠ ককা আইতাহঁতৰ বয়সৰ মানুহে চাব পাৰে বুলি মই নাভাবোঁ। আৰু কণ কণ ল'ৰা ছোৱালীয়ে সেই ফিল্মখন চাব লাগে বুলি মানে মই নাভাবোঁ। সেইটো মোৰ ধাৰণা। গতিকে মোৰ এইখিনিয়ে ক'ব লগা। বাকী আদাৰৱাইজ
মানে ফিল্মখন ধুনীয়া হৈছে, হাঁহিছোঁ, আমি খুব এণ্টাৰটেইন হৈছোঁ, মানে ভাল লাগিছে আৰু। গতিকে মোৰ এইখিনিয়ে ক'ব লগা। আপোনালোকে যদি ফিল্মখন চাইছে তেনেহ'লে কেনেকুৱা পাইছে আপোনালোকে মোক কমেণ্ট যোগে জনাব নাপাহৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।